welcome back to my another vlog. Okay, imagine মই vlog দিব পৰা নাছিলো কাৰণ আমি দিনটো কলৈকো যোৱাও নাই আৰু একো কৰাও নাই তেনেকুৱা সেইকাৰণে vlog দিয়া নাই মই আৰু আজি দিছো কাৰণ আমি আজি গৈ আছো আজি আমি গৈছো হাতিমুৰা থানালৈ আৰু ভাবিছো কি আপোনালোকক মই লগত লৈ যাওঁ কাৰণ মই জলিকে যাওঁ আপোনালোকক লগত লৈ যাওঁ সো আজি মই আজি আপোনালোকক লগত লৈ যাওঁ আৰু আজি মই ড্ৰেছ নিছো এইটো পাৰ্পল কালাৰ ফ্ৰক এটা পিন্ধিছো আৰু ফাৰ্ষ্ট লৈছো গ্ৰীণ কালাৰ সো এইখিনি কৰিছো আৰু এতিয়া আমি ওলালো খুৰাখনটো ওলালো যে আমি খুৰাহঁতৰ লগত যাম আৰু এটা গোটা লগ পাইছো আৰু এইফালে চাওক এইজনী মোৰ ভণ্টি তাই পৰিবনে কালি যে পাখিখন আনিছিলে আজি আপুনি ওলাইছিলে সয়াই আপোনালোকক গৈ পেলাই পাইছো এতিয়া আমি হাতিমুৰা পাই গ'লো সেয়া চাওক ব্ৰহ্মপুত্ৰ ৱাও এজনী এফালে আছে আমি পালে চব এতিয়া নামি আছে আৰু মাহঁত আহিব এতিয়ালৈকে অহা নাই বৰ্তমান দেউতাৰ ইমান গা ভাল নহয় ন সেইকাৰণে মন ভাল লাগিছে প্লেচটো চাওক আপোনালোকে বাকী নাবিলাক পিছত দেখাই আছো ইয়াত থানলৈ সোমালো আৰু চাওক কি মজা লাগিছে ন ভিতৰলৈ গৈ আছো মান পাৰ হাগি থয় ओम नमः शिवाय चलो प्लीज नजर बिटिया देखो अंधार तुम क्या पेने जा तू कहि लो या तो ढल लेगे बात कैसा हो तो सुन तेरे बता तू ले काय गोल गे तन हे न থাকে বলি আছে মাতা মোমত দিলো বুনবুন পাপা মানে অলপ হেৰি মানে অলপ এইখিনিতে মানে এটা মানে সৰু জেউনি কোঠা আছে ইয়াতে এতিয়া আমি খাবলৈ আহিছোঁ কাৰণ মানে আমি মানে ৰাতিপুৱা মানে একোৱেই খাই অহা নাই শিৱ বাবাৰ দৰ্শন কৰি খাম বুলিকে মৌ নাই খোৱা গাইজ এতিয়া আমি আপোনাৰ गैस কথা কৈছিলে সৰি আমি মানে এতিয়া মানে জলপান খালোঁ বাই ফুটামি কৰিছে দেখিছে এজনী তাৰপিছতে আমি মানে জলপান খালোঁ তাৰপিছত খোৱাৰ পিছতে এতিয়া অলপ সেৱা চেৱা কৰিলোঁ লিংগত গাখীৰ চাখীৰ দিলোঁ দিয়াৰ পিছত এতিয়া মই গাগলছ লগাই অলপ ফটো ৰিলচ চিলচ কৰিলোঁ আৰু কৰাৰ এটাহে কৰিলোঁ কৰিম আৰু বাকীখিনি সেয়াই আৰু তাৰপিছতে কৰিম আৰু বাকীখিনি তাৰপিছত কৰাৰ পাছত মানে এতিয়া আমি অলপ বহি আছোঁ ইয়াত চেয়াৰত আমি বহি আছোঁ এফালে মুনুবাই মোবাইল চাই বেঞ্চিত বহিছোঁ হ'ব সেয়া আৰু বেঞ্চিত বহি আছোঁ আমি চাওক ভিউটো দেখা আমাক মানুহক দেখা ভিউটোৱে দেখাই আছে আমাৰ ভিউ সেয়া চাওক সেয়া গোটেইখিনি ভিউটো আৰু এইখিনিয়ে মই আপোনালোকক দেখাই আছোঁ মানে বাকীখিনিতো মই এনেকৈ যোৱা কৰা নাই চ' এতিয়া মই খোজকাঢ়ি আছোঁ ইয়া ইমান মজা লাগিছে ইয়াত বহি একদম পূৰা শীতল পৰি গৈছে ন বা গাটো মই নকয় একোৱে নকওঁ নকয় মোক গালি দিলোঁ যেন পেৰ পেৰাই থাকি মুখখনত কি হ'বনো কথা ক'লে একো নহয় কৈ থাকি এয়া চাওক এয়া চাওকচোন ইমান ধুনীয়া ব্ৰহ্মপুত্ৰত আছে ইমান শীতল লাগিছে গাটো মানে বাহাই দিয়া আকৌ কি বাকীখিনি পিছত আপোনালোকক দেখাইছোঁ আৰু কি কৰোঁ এতিয়া বাট এতিয়াতো আমি এতিয়া বহি আছোঁ ন বৰ্তমান মজা লাগিছে বেঞ্চিখনত বহি আমি এইখিনি অহা কথাই নাছিলে ন আমি ঘূৰি আছিলোঁ ঘূৰি দেখিলোঁ এইখিনিও বেঞ্চি এখন আছে ইয়াতে বহি যাওঁ বহি গ'ল আৰু খাই বৈ মেলি মানে মন্দিৰৰ পৰা ওলাই কৰি এতিয়া আমি আহিছোঁ এই ব্ৰহ্মপুত্ৰখনলৈ ইমান ধুনীয়া চাওকচোন আমি এইফালৰ পৰা আহি আছোঁ এতিয়া ইয়াত ফটো চটো উঠি মেলি অলপ এনজয় কৰিম আৰু তাৰপিছত আমি ঘৰলৈ যাম চাগে আমাৰ গ'ত ইমান ধুনীয়া চাওকচোন অ'কে গাইজ মোৰ ইয়াত আহি পেলাই বহুত মজা লাগিলে
এইফালে যে এইবিলাক যে নাও চাও আছে কিন্তু এতিয়া বটিং কৰিব নোৱাৰিছে আৰু মাহঁত মৰ্নিং গাইজ কি খবৰ আপোনালোকৰ মোৰ ভালেই আৰু মানে কালিতো আমি আহিলোঁ ন আহি পেলাই মই ভিডিঅ' মানে কৰিবলৈ পাহৰিলোঁ যে ভিডিঅ' কৰিছিলোঁ আৰু তাতো অলপ অলপ চলিপি দেখুওৱা হ'ল আৰু মানে চব ফেমিলি গৈছোঁ চ' ইমান দেখাব পৰা নাই আৰু ন চব ঘূৰাতে ব্যস্ত আছিলোঁ আৰু তাত মানে কেইখনমান ষ্টল লাগিছিল তাৰপৰা মই এই যে ক্ৰাঞ্চিবোৰ যে হাতত যে মাৰে হেণ্ড ক্ৰাঞ্চি সেইবোৰ তাৰপৰা এনেকুৱা এডাল আনিলোঁ আৰু সেয়াই আৰু বাই দুযোৰ কাণফুল আনিলে সেয়া আনিলোঁ মোৰ বেণ্ডা চাইছিলোঁ মোৰ অলপ সৰু হ'ল ভাল নালাগিলে ইমান চ' মানে কিয় আনিলোঁ মানে ধৰ চিন এটা ৰাখিবলৈ এইটোলৈ গৈছিলোঁ সেইটো আনিছোঁ সেইকাৰণে আৰু ভাল লাগে ন এইবিলাক মই ভাল পাওঁ সেইকাৰণে সেয়া আনিলোঁ আনি পেলাই মানে কালি যে মই যে কাপোৰযোৰ সলালোঁ সলাই পেলাই মই আধা ভিডিঅ' এডিট কৰাৰ লাগিলোঁ কাৰণ আপোনাকতো আজি দিবই লাগিব নহ'লে আপোনালোকে বেয়া পাব মই জানো চ' সেইকাৰণে মই ভিডিঅ' এডিট কৰিলোঁ অলপ টাইম তাৰপিছত শুলোঁ বিৰাট ভাগৰ লাগিছে চববাৰ আপ ডাউন কৰিছোঁ ন চ' সেইকাৰণে ভাগৰ লাগিছে সেইকাৰণে মই শুলোঁ শুই পেলাই উঠি পেলাই ভাত চাত খালোঁ আৰু পিছতে আৰু ভিডিঅ' কৰিব নহ'লে আৰু ন কিনো কৰিবা আৰু সেইকাৰণে পিছদিনাখনে কৰিম বুলি ভাবিলোঁ সেইকাৰণে এতিয়া ৰাতিপুৱা উঠি পেলাই আনি কৰিব চ' আজিলৈ বাই বাই গাইজ আৰু ভিডিঅ' চাই ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড আপোনালোক যদি নতুনকৈ আহিছে মোৰ চেনেলটোলৈ চাবলৈ তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব যাতে মই আগুৱাই যাব পাৰোঁ ঢেৰ ছাবস্ক্ৰাইবাৰ লৈ পেলাই মই নতুন নতুন ভিডিঅ' দি থাকিম আপোনালোকক সেইবাবে আৰু মই আপোনালোকক মই কোৱা নাই যে মোৰ ইনষ্টাগ্ৰাম আছে যদি মানে কোনোবাই যদি দেখিছে আৰু মানে কিছুমানটো নাজানিবও পাৰে মোৰ ইনষ্টাগ্ৰাম আছে sikmik 123 প্লিজ আপোনালোকে তাত মোক ফ'ল' কৰিব আৰু মোৰ ৰিলচখিনি প্লিজ আপোনালোকে চাব আৰু তাত লাইক কৰিব অ'কে আৰু কমেণ্টো কৰিব কেনেকুৱা হৈছে ভাল হৈছে নে বেয়া হৈছে সেইকাৰণে আপোনালোকে কমেণ্ট কৰিব আৰু মোৰ ইনষ্টাগ্ৰামটো মানে ইনষ্টাগ্ৰামত আপোনালোকে প্লিজ মোক ফ'ল' কৰি দিব আৰু মোৰ ৰিলচখিনি লাইক কৰি দিব প্লিজ 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 গাইজ অ'কে আজিলৈ বাই মোৰ ফালৰ পৰা আপোনালোক সকলো 더는 참을 수 없을 것 같아 매번 거짓말로 흔들어 난 나를 모든 게 다 상처로 남아 이미 어긋나버린 너와 나 하루하루 쌓여가고 있는 식어버린 내 맘